ষ্টেচন আহি পালোঁ তেওঁ টিকট চিকট কাটিলে আৰু এনেকৈ দুয়োজনে বহি আছোঁ আৰু ট্ৰেইনখনো আজি অকণমান লেট আছে ট্ৰেইনখন আহিলে বাৰু বহি ললোঁ এতিয়া এনেকৈ বহি বহি বহুত আমনি লাগি যায় এনেকৈ একেৰাহে ইমান টাইম বহি থকাটো একেবাৰে অসম্ভৱ মোৰ বাবে তথাপিও উপায় নাই কি কৰিম আৰু গুৱাহাটী আহি পালোঁ বাৰু আমি এতিয়া প্ৰায় 8:30 মান বাজিল এনেকৈ ৰাতিটো এনেকৈ থাকিব লাগিব ৰাতিপুৱা আহে ট্ৰেইন বা কিবা গাড়ী যাব লাগিব আৰু বহুত যাব লাগিব আমি এতিয়া ৰাতিপুৱা 4:30 বাজিলে আৰু আমাৰ ফালে যাব লাগিব সেইবাবে ট্ৰেইনখন কেনসেল হৈ আছে ৰাতিপুৱা যোৱা সেইবাবে গাড়ীত যাব লাগিব সেইকাৰণে সোনকাল আহিলোঁ গা চা বেয়া লাগি গৈছে একেবাৰে ৰাতিটো টোপনি ক্ষতি ঘৰে পালোঁ আৰু মোটামুটি 10:30 মান বাজিলে ভিডিঅ'টো বাৰু ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব